খাজে খাজে কুহি পাতে মন মোর বলিয়া করে কুহু কুহু বলির মাতে মন মোর উড়ি যায় চমকি থমকি রয় রঞ্জন নুপুরে মাতে কি খাজে খাজে কুহি পাতে Hey, hi, hello guys, good morning. আৰু আজি পঢ়ি আছে আমাৰ সকলোবোৰ ৰাইডৰ প্লেন হৈ গ'ল আৰু সম্পূৰ্ণৰূপে হৈ যোৱাৰ কাৰণে আৰু আমাৰ গম পাইছে SBN ব্লগছ মানে SBN ভাইৰ মানে শিবু ভাইৰ সৰু মানে এটা সৰু এক্সিডেণ্ট হৈছিল তো তাৰ বিষয়ে একো নকওঁ তো তাৰ কাৰণে আমি অলপমান পষ্টপন কৰি দিব লগা হ'ল কিন্তু তাৰ আগতে ওলাই গ'লো হয় আমি চ' আজি হ'ব আমাৰ ৰাইড ষ্টাৰ্ট আৰু ক'ত কি কেনেকুৱা ৰাইড ষ্টাৰ্ট হয় তো সকলোখিনি অলপ পাছত কৈ আছোঁ বেলেগ এটা লোকেশ্যনত যাই কিনে তো এতিয়া ঘৰত আছোঁ সকলোবোৰ বেগ চেগ পেকিং হৈ গ'ল আৰু যাবলৈ ফুল অন জছ ৰেডি তো বঢ়িয়া চাই বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া বঢ়িয়া চাই ওলালোঁ যাবলৈ আৰু এইপিনে বঢ়িয়াকৈ টেং বেগ ৰেডি আৰু মোৰ বাডাল ৰেডি আৰু এতিয়া যাই আছোঁ বৰ্তমান ফেটাপাৰা যাব লাগিব ফেটাপাৰা কাৰণ তাতে উজ্জ্বলটো পিক আপ কৰিব লাগিব উজ্জ্বলটো পিক আপ কৰিহে আমি আহিম KTM 6 মাইল অ'কে মান আহি পালোঁ ভেটাপাৰা চাৰিআলি তো ইয়াৰ পৰা লাইভ লোকেশ্যনটো চাই লওঁ উজ্জ্বলদাৰ কোনপিনে হয় তো এতিয়া ফাইনেলি এইখন গেটেদি সোমাই দিওঁ ইয়াতে থাকে আমাৰ উজ্জ্বলদা আৰু এইটো বঢ়িয়া আছে উজ্জ্বলদা গৈ আছে আৰু এতিয়া অলপমান বেগ চেগ পেকিং কৰিব ৰেডি ৰেডি কোনটো অঁ অঁ তো বঢ়িয়াকৈ এতিয়া উজ্জ্বলদাৰ ঘৰ আহি পালোঁ আৰু এইপিনে বঢ়িয়াকৈ টেং বেগ ৰেডি আৰু ইয়াতে বঢ়িয়াকৈ লাগেজবিলাক ৰেডি আৰু বঢ়িয়াকৈ এতিয়া যাবলৈ ফুল অন জছ লাডাখ চ' এতিয়া আমাৰ নেক্সট ডেষ্টিনেশ্যনলৈকে যাম আৰু যাই কিনে উজ্জ্বলদাৰ মা আছে এইপিনে আণ্টি আছে হা আণ্টি আমাক অলপমান মানে কেতিয়ালৈকে আগবঢ়াবলৈ যাব যিহেতু উজ্জ্বলদা বহুত দূৰলৈকে গৈ আছে হয়নে আৰু এইপিনে বঢ়িয়াকৈ উজ্জ্বলদা আছে ওলাই কিনে ৰেডি একদম ৰেডি ফাৰ্ষ্ট ক্লাছ ৰেডি তাৰপিছত আপোনালোকে আহি থাকক আৰু উজ্জ্বলদাহঁতে কেবত যাব যিহেতু আণ্টি আধালৈকে থ'ব যাব আমাক তো আহি থাকক আণ্টি বাই আহিছোঁ হা আহিছোঁ আহিছে তাৰপিছত এতিয়া মই আগত ওলাই যাওঁ কাৰণ বাইকখন লৈ যাব লাগিব বিন্দাছ এতিয়া আহোঁতে এতিয়া মানে আমাৰ যাত্ৰা আৰম্ভ হৈছে কিন্তু বৰুণ দেৱতাই মানে ওপৰৰ পৰা বৰষুণ পানী পেলাই দিলে আৰু এতিয়া বৰষুণ বঢ়িয়াকৈ ৰাস্তাত দি আছে আৰু অলপমান লেট হ'ব চাগে আজি অলপ যাত্ৰাটো ষ্টাৰ্ট কৰোঁতে কাৰণ বিকজ বৰষুণত ইমান ভালকৈ ৰাইড কৰিব পৰা নাযায় আৰু তথাপিও ৰেইনকোট চেইনকোট চব সকলোখিনি আমাৰ গোটেইখিনি যোগাৰখিনি আছে বাৰু তো এতিয়া আমি KTM 6 মাইল যাই লওঁ তাৰপিছত বাকী কাৰ্যসূচীখিনি দেখা যাব ক'ত কি কেনেকুৱা হয় আৰু কিমান টাইমত ওলোৱা যায় তো চেনেলটো যদি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আজিৰ পৰা আমাৰ ষ্টাৰ্ট হৈ গৈছে ৰাইড লাডাখ ৰাইড লাডাখ ৰাইড ষ্টাৰ্ট হৈ গৈছে মজা চাই তো বৰ্তমান পালোঁ বেলতলা চাৰিআলি তো এতিয়া বঢ়িয়াছে KTM 6 মাইল পাই যাম এতিয়া অলপ আগত সকলোবোৰ বাইক আহি গ'ল আৰু যোনবিলাক বাইক আছে আৰু এইপিনে বঢ়িয়াকৈ চুমু ভাই ৰেডি অ'কে এইপিনে বঢ়িয়া চাই বাইকবিলাকৰ কিবা ষ্টিকাৰ গোটেইখিনি লগোৱা হৈ আছে আৰু এইটো হৈছে আয়ুব পুৰা ছেট আপ কৰি লৈছে আৰু হয়নে কেনেকুৱা আউজা জছ হাই ছাৰ আৰু এইপিনে ৰূপ আছে ৰূপ এইটো বঢ়িয়া আৰু এইখন হ'ল মোৰ বাদল 2.0খন পূৰা পিছপিনে উজ্জ্বলদাৰ পৰা বঢ়িয়াকৈ শুই যাবৰ কাৰণে আটাটো যোগাৰটো কৰি লৈছে এইপিনে বঢ়িয়া যায় মজা আজিৰ পৰা আমাৰ লাডাখৰ ট্ৰিপ ষ্টাৰ্ট হ'ব তো ফাইনেলি ওলালোঁ KTM 6 মাইলৰ পৰা আৰু গেৰফিৰ পৰা আমাৰ এতিয়া যাম আমি নেহৰু ষ্টেডিয়াম তাতে আমাৰ ফ্লেগ অফ হ'ব আৰু ৰজা বাই বাই থেংক ইউ অ'কে চ' কৈ থাকিব দে দিয়ক অঁ থেংক ইউ দিয়ক অঁ বাই বাই অঁ চিয়'ৰ আহিব ফোন কৰিব আহি পালে অঁ অ'কে তো ইপিনে বাদল ৰেডি আৰু ইপিনে সকলোবোৰ ৰেডি ব্ৰ ৰেডি য়েছ তো বঢ়িয়া চাই এতিয়া যাত্ৰা আৰম্ভ আমাৰ ষ্টাৰ্ট এতিয়াৰ পৰা আৰু লেটছ গো
ফাইনেলি পাই গ'লোঁ উলুবাৰী এতিয়া আমি যাব লাগিব নেহেৰু ষ্টেডিয়াম পাই গ'লোঁ আমি নেহেৰু ষ্টেডিয়াম ইউ আৰু এপিনে আছে প্ৰণয় দা মজা মজা ভাল 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 একদম ৰেডি তো ইয়াতে বহি আছে বাইকবিলাক লাইন আপ কৰা হৈছে আৰু ইয়াৰ পৰা আমাৰ হ'ব ফ্লেগ অফ আৰু বিন্দাছ ইয়াৰ পৰা ফ্লেগ অফ আমাৰ আজি ডেষ্টিনেশ্যন পইণ্ট হয় আৰু সকলোখিনি আপোনালোক গোটেইখিনি দেখাই আছোঁ আৰু ইপিনে আমাৰ গোটেইখিনি বাইক পূৰা লাইন আপ হৈ আছে ৰিপুন দা আছে বহি আছে ইয়াতে আছে আমাৰ ৰাজ ভাই আৰু ৰাজ ভাই টামাৰ ব্লগ দিব এতিয়া একদম পুৰা মজা মাৰি আৰু ডেইলি আহিব আৰু আপুনি চবতকৈ আগত আৰু এটা আপুনি বেয়া কাম কৰিছে বৌ কাণত নাই বহুত গা বেয়া বৌক মই জাষ্ট কৈ আহিছোঁ ঘৰত অলপ আগতে ভিডিঅ' চালে আপোনালোকে গম পাব মোৰ ভিডিঅ' চালে মই টেক্সিত উঠা শ্বৰ্টো আছে মানে উঠাই পেলাই ঘৰত পঠাইছোঁ নহ'লে বিশ্বাস নকৰিব ন মানুহ সেইকাৰণে বাকী তোমাক বেষ্ট অফ লাক ভালে ভালে ৰাইড কৰিবা ইমান ভালে ভালে আহিবা অ'কে তো এতিয়া আৰু ইয়াতে বৰ্তমান অলপ পাছত কাৰ্যসূচী আৰম্ভ হ'ব আৰু গোটেইখিনি উজ্জ্বল দা ফিলিং গৰম নক'ব একদম মেক্সছ হৈ গৈছে ইমান গৰম মানে আৰু হৈ যায় অলপ পাছত আমি ইয়াৰ পৰা ওলাম আৰু বৰ্তমান ফ্লেগ অফৰ কাৰণে ৰখি আছোঁ অ'কে এতিয়া ফাইনেলি ওলালোঁ নেহেৰু ষ্টেডিয়ামৰ পৰা আৰু আমাৰ এতিয়া ৰাইড পূৰা ষ্টাৰ্ট ফাইনেলি একমাহৰ কাৰণে গুৱাহাটীত দিলোঁ বাই বাই টাটা আৰু এতিয়া গুৱাহাটীৰ পৰা ওলাব লৈছোঁ কিন্তু আকৌ ক'লা ডাৱৰীয়া হৈ বৰষুণ দিছে চাওঁ কিমানখিনিলৈকে আজি যাব পাৰোঁ আপোনালোকে ভিডিঅ'টো চাই দিব সম্পূৰ্ণকৈ আৰু এতিয়া বিন্দাছ আমি গৈ আছোঁ যাত্ৰাটো ধুনীয়াকৈ আৰম্ভ কৰি কিনে আৰু যিমানখিনি ফ্লেগ অফ হৈ গ'ল গোটেইখিনি আমাৰ কাম ষ্টাৰ্ট আৰু এতিয়া আমি কমপ্লিট কৰি কিনে আহিব লাগে বঢ়িয়াকৈ অ'কে আমি এতিয়া পালোঁ জালুকবাৰী আৰু আমাৰ এইখিনি হ'ল গুৱাহাটীৰ মেইন সীমা বুলি ক'ব পাৰি আৰু এই মেইন সীমাটোক আমি গুৱাহাটীখন বহুত দিন মিছ কৰিম বহুত দিন একমাহ মিছ কৰিম তো আমি এতিয়া যাই আছোঁ গোৱালপাৰা হৈ আজি কুকুৰাচাৰত আমাৰ ষ্টে হ'ব তো ফাইনেলি আহি পালোঁ ধূপধৰা আৰু ইয়াতে ধূপধৰাত আহি কিনে অলপমান কিবা কিনি খাই লওঁ আৰু ইয়াৰ পৰা আমি যাত্ৰা আৰু খাই লৈ কিনে ষ্টাৰ্ট দিম আৰু বঢ়িয়া চাই ইয়াতে অলপ ভোক লাগিছে খানাটোতো খাব লাগিবই ইপিনে বঢ়িয়াকৈ আহি পিছে খানা আৰু বেছিকৈ একো খোৱা নাই তো এতিয়া ভাত খাইছোঁ ভাতৰ লগত আছে দালি তাৰপিছত ইপিনে ভাতকেৰেলা ভাজি আলু তো এইখিনি খাই লওঁ বঢ়িয়া চাই মজা আৰু ভাতখিনি খাই লৈ বঢ়িয়াকৈ যাম একদম নিশ্চিন্ত মানে তাৰপিছত ভাতটো ভৰাই লোৱাৰ পিছত কেতিয়া পাওঁ একো টেনশ্যন নাই তো বঢ়িয়াকৈ আহি পালোঁ যোনটো কুকুৰাচাৰত আহি আছিলোঁ গুৰুংদাৰ ঘৰত আৰু এইপিনে আছে গুৰুংদা এনেতো ভিডিঅ'ত দেখি থাকোঁ আজি ফাইনেলি লগ পালোঁ য়েছ জমিব বঢ়িয়া হ'ব আৰু বঢ়িয়াকৈ ইয়াতে খালোঁ খোৱাৰ পিছতে একচুৱেলি ভিডিঅ' শ্বুটটো কৰিছোঁ প্ৰথমে খালা তাৰপিছত বাকী সকলোবোৰ হ'ব पहिला खाना उसके बाद लेना देना আৰু এতিয়া বঢ়িয়া চাই ইয়াতে আজি সমাপ্ত কৰিছোঁ যদি এইখিনিলৈ ভিডিঅ'টো চালে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা আৰু আচল যোনটো এপিছড মানে যোনটো চিৰিজ ৱাইজ যাব সেইটো ইয়াৰ নেক্সট ভিডিঅ'ৰ পৰা আপোনালোকে পাই যাব বিন্দাছ আৰু এতিয়া এইখিনিতে এণ্ড কৰিছোঁ টিল দেন বাই বাই টাটা মোৰ চোতালত